তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল সমীৰণ দামলাই। আজি আকৌ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম কৰিলোঁ। তাৰমানে তো গাইজ এতিয়া আমি পাব্লিক ৰিয়েকশ্যন ল'ব যাই আছোঁ। তাৰমানে অলপ দূৰত যাম, আমাক যাতে কোনো চিনি নাপায়। কিছুমানে কিজানি বুজি পাব ইয়াতে গাড়ীত আছে নে এইগিলাখান, কিছুমানে বুজি পাব, সেইকাৰণে অলপ ভাল লগা নাই আৰু। আজি ভাই বডি চেটি উঠি লৈছোঁ, কিন্তু আজি পুৰা বডি নাই দিয়কচোন, মানে অলপ আৰু এতিয়া আমি ষ্টাৰ্ট কৰ। গাইজ আমি এতিয়া গৈ আছোঁ, তাৰমানে ৰাস্তাত এটাও মানুহ নাই দেখিছেনে আপোনালোকে? এটাও মানুহ ৰাস্তা যাওক কেনে ৰাস্তা এইবিলাক এটাও মানুহ নাই। ছাগল আছে, ছাগলকে সুধিলো बेकार है भैया, मैं तो टूट गया। হেৰি ঘৰখনতো ঘৰ কোনটো ঘৰখনতো নাই নেকি ইয়াতে? আকে নামৰ মানুহ কত আছে নহয়? তেখেত আছে নে ইয়াতে? ওপৰত দেখি আছে ঘৰখনতো আলি নেকি? না কিবা বিজনেছ টিজনেছ? दोस्त बेकारी नहीं है अपन, बहुत पैसे अपने पास। বিজনেছ কি কৰা বুলি ক'লে? মাছৰ বেপাৰ নেকি? মাছৰ বেপাৰ বুলি কৈছে দে। মাছৰ বেপাৰ বুলি কৈছে। তাতে হ'ব নেকি? দোকানীও আছে নেকি? মাছৰ বেপাৰ কৰে? মাছৰ বেপাৰ আপোনাৰ ঘৰ এটাই নেকি? আমি তাৰমানে বাহিৰতে চাৰিআলিৰ পৰা আহিছোঁ। উঠবো কিন্তু ভিডিঅ'ত কৈ দিয়ক, হাই বুলি কৈ দিয়ক, হাই বুলি কওক। হাই তাই যাই বহু জাগাই পালো, মানুহ এটাও নাই ইয়াতে। দেখছি নাই পুরা রাস্তা খোলা হয়েছে, খালি হয়েছে। এই এটা সাইকেল লৈ যাই আছে, তাক ধরবে না যাই নাই, পুরো একদম শুনশান জায়গা হয়ে গেছে এগুলো। গাঁৱৰে রাস্তা না কিয়ে ধরবে নরা আছে। देखो दरिंदगी चेहरे से टपकती है। नंबर 1 का कमीना है। ঘৰখনতো আছো, ঘৰখনতো ঘৰখনতো ডেকা নেকি? ডেকা বুলি ক'লা তাৰমানে হেৰি কি বুলি কয়, মাছৰ বিজনেছ কৰে সিহঁতে ঢাকা বুলি ক'লা। সিহঁতে কামপিত বুলি কয় নে পুল্ল বুলি কয়? আগত পাইছে নেকি? এইফালে গ'লে পুল্লা পাম নেকি? তাৰমানে আমি চাৰিআলিৰ পৰা আহিছিলোঁ। এটা ভিডিঅ' বনাওঁ, তাৰমানে মানুহটোক তাৰমানে কিবা ভিডিঅ' বনাই দিব লাগে, সেইকাৰণে আপোনাৰো ভিডিঅ'ত উঠিব। আৰু কিবা প্ৰব্লেম আছে নেকি ভিডিঅ'ত উঠিলে? আমি তাৰমানে ভিডিঅ' বনাওঁ ইউটিউবত, তো সেইকাৰণে তাৰমানে মানুহটোক তাৰমানে ভিডিঅ' বনাই দিব লাগে কিবা। সেইকাৰণে আমাক মাতিলে, তাৰমানে লোকেশ্যনটো ইয়াত দেখাই আছে। হাই বুলি কৈ দিয়ক ভিডিঅ'টো একবাৰ। ভিডিঅ' কৈছে সুধিব লাগিব, মজা মজা হ'ব, মজা। ৰাকেশ মানে হেৰি দ্বিতীয় বিয়া পাতিছি, 2 তাৰিখ গুচি গৈছি। দ্বিতীয় বিয়া পাতিছি আৰু এইখিনি কি বুলি ক'লা হ'ল? এইখিনি নামটো কি বুলি কয় নো? পালেবাৰা বুলি কৈছে। পালেবাৰা ন? পালেবাৰা বুলি কৈছে। তাৰমানে সি বিয়া পাতিছি, এটা দেৰি ফাৰ্ষ্ট পাতিলে আৰু এটা দ্বিতীয় বিয়া পতা বুলি 2 তাৰিখে গুচি গ'লে। আপনি নাজানে নেকি? गजब बेइज्जती है। একবাৰ হাই বুলি কৈ দিয়ক, হাই বুলি কৈ দিয়ক, নমস্কাৰ দিয়ক একবাৰ। ভিডিঅ'টো তাৰমানে দিম না আমি। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। চ' কমেণ্ট একদম কৰিব এটা। চ' আপোনালোকক যদি এনেকুৱা টাইপ আৰু ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট বক্সত এটা কমেণ্ট কৰিব। চ' আমি এনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ত' কি কয়? তো গাইজ এই ভিডিঅ'টোত যদি আমাৰ কমেণ্ট ফায়াৰ কমেণ্ট লাগিব, 50টা কমেণ্ট আহিলে হ'ল। 50টা কমেণ্ট নালাগে বাৰু, 50টা লাইক দিব। 50টা লাইক যদি লাইক 50টা হৈ যায়, নেক্সট ভিডিঅ' এনেকুৱা ধামাকা প্ৰেংক কৰিম না, এনেকুৱা ধামাকা প্ৰেংক কৰিম, তাৰমানে আপোনালোকে এনেকুৱা অৱস্থা হ'ব না, হাঁহি পেট বিষাই যাব। চ' আজিৰ ভিডিঅ'টো তাৰমানে কেনেকুৱা হ'ব কওকচোন? মানে ৰিয়েকশ্যনটো কেনেকুৱা? ফাৰ্ষ্ট টাইম হিচাপত কেনেকুৱা হৈছে এইটো কথা বেলেগ আপোনালোকে ক'ব লাগিব, হয়নে নহয়?
তেওঁৰ ৰিয়েকশ্যনটো কেনেকুৱা হৈছে যে ফাৰ্ষ্টে ক'লা হাই মজা আছে কিন্তু হাই গোটেইকেইটা হাই হাই দিছে আটাই নমস্কাৰ দিছে এটাই নমস্কাৰ দিছে চ' তিনিটা কৰিলোঁ আজি চ' আপোনালোক আৰু বেছিকৈ মানে মানে চাৰিটা আৰু ফোন কলটো হৈছে ফোন কলটোতো সেইটো এক্সট্ৰা হ'ব অ, সেইটো সেইটো এক্সট্ৰাকৈ ভিডিঅ' দি দিম অ'কে চ' আপোনালোকে যদি এনেকুৱা ভিডিঅ' লাগে প্লিজ এটা কমেণ্ট কৰি দিব চ' ধন্যবাদ চ' আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ সুমন এণ্ড বিকাশ